हेलो एंड स्वागतम दोस्तों रब 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 मैं ओलाई आसो हेलो एंड स्वागतम दोस्तों आहि गलो मैं बोलक আজি पूजा चाবলৈ যাওঁ আজি আসলতে স্পেশালি पूजा বুলি নহয় पूजार এটা বিশেষ কাম এটা মানে বিশেষ এটা কৰ্ম সেই কৰ্মটো দেখাবলৈ বিচাৰিছো হেঙাৰ ভঙা এটা আমাৰ ইয়াতে প্ৰথা আছে হেঙাৰ ভঙা বা বাঁহ এডাল আছে এডাল বাঁহ এডালক হেঙাৰ ভঙা বুলিয়ে কয় সেই বাঁহ এডাল ভাঙিব মানে দুটা টিম থাকিব এই দুটা টিমে দুখন গাঁৱৰ দুটা টিম লগ লাগি বাঁহ এডাল ভাঙিব আৰু এই হেঙাৰ ভঙাটো মই দেখাবলৈ বিচাৰিছো ছয় গাঁৱৰ চন্দিকা মন্দিৰত তো বলক চন্দিকা মন্দিৰলৈ যাওঁ আজি আৰু আমি হেঙাৰ কেনেকৈ কৰে চাওঁ আৰু এই হেঙাৰ ভঙা বা বাঁহ ভঙা যিটো প্ৰথা আছে এই প্ৰথাটো মানে ধৰ্মীয় বিশ্বাস মতে তাৰ স্থানীয় লোকে কোৱা মতে যে সেই বাঁহডালৰ যদি এটা সৰু টুকুৰাও আপুনি আপোনাৰ ঘৰত বা আপোনাৰ পাৰ্চত বা মানি বেগত আপোনাৰ ৰাখে তো আপোনাৰ ধন কেতিয়াও মানে কম হৈ নাথাকে মানে আপোনাৰ ধন কমি নাযায় কেতিয়াও এনেকুৱা এটা ধৰ্মীয় বিশ্বাস আছে তো সেইটোৱে চাবলৈ যাম আমি তো বলক আপোনালোকে চাই থাকক তো ৰব 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 তাৰ আগতে মই কাপোৰযোৰ অকমান চেঞ্জ কৰি লওঁ তো বলক তো কাপোৰযোৰ কৰি ললো চেঞ্জ আৰু আমি এতিয়া যাম হেঙাৰ ভঙা চাবলৈ মানে বাঁহ ভঙা মানে এটা বাঁহে হয় তো বলক মই ভিডিঅ'ত ফেচ কেমত নাহো এতিয়া তো ডাইৰেক্ট পূজাত লগ পাম পূজা চলি আহি পোৱাৰ পিছতেই প্ৰায় আধা ঘণ্টামান পিছতেই আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু তো মানুহৰ সমাগম চাওকচোন কিমান মানুহ বাপৰে বাপ পূজা বুলি হেঙাৰ ভঙা চাবৰ কাৰণে চব ভৰ্তি আছে মানুহবিলাকে তো চাওক বহুত মানুহবিলাকে হাল্লা কৰি আছে এইখন হৈছে প্ৰতিমাখন কাৰণে চন্দিকা মন্দিৰৰ যিখন পূজাৰ প্ৰতিমাখন এইখন তো মানুহবিলাকে ৰখি আছে তাৰ কাৰণে চাই থাককচোন ফটকা ফুটাই আছে কোনোবাই নাচি আছে কোনোবাই ভিডিঅ'টো কিন্তু শেষলৈ চাব দেই নহ'লে গোটেইখিনি ভালকৈ দেখা নাপাব ভিডিঅ'টো যদি শেষলৈ চাই তেতিয়াহ'লে ভালকৈ দেখা পাব গোটেইখিনি তো চাই থাকক ভিডিঅ'টো এয়া দেখা পাইছে নিশ্চয় পূজাৰ আৰতিলৈ ঘূৰি আছে মানে এতিয়া বৰ্তমান কেইপাকমান ঘূৰাৰ পিছত মানে পাঁচ পাক ঘূৰাব তাৰপিছতে আমাৰ হেঙাৰ ভঙা যিটো প্ৰথা আছে এই প্ৰথাটো আৰম্ভ হ'ব প্ৰথমতে এনেকৈ ঘূৰি ল'ব ফাৰ্ষ্ট তাৰপিছতহে মানে সেইটো আৰম্ভ হ'ব চাই থাকক এনেকৈ মন্দিৰৰ চাৰিওফালে ঘূৰি থাকিব তাৰপিছতে আমাৰ কাৰ্যসূচীটো আৰম্ভ হ'ব চাই থাকক বলক অলপ বেলেগ ফালে যাবলৈ চেষ্টা কৰোঁ আৰু বেলেগ ফালে চাওঁ কেনেকুৱা দৃশ্য বাবুতো দেখোন একেবাৰে গেলেৰে উঠি আহিছে বাপৰে তাৰ কাৰণে একদম চাবৰ কাৰণে ভাল হ'ব আমি চাপৰ মানুহবিলাকৰে প্ৰব্লেম বাবুতো বিন্দাছ চাওকচোন চাওক ফূৰ্তি সিহঁতৰ এইবাৰ অলপ বেলেগ লোকেশ্যন লৈছোঁ অলপ বেলেগ ফালে
তিনি পাক বা 5 পাক ঘূৰাৰ পিছতে ষ্টাৰ্ট হৈ যাব আমাৰ বাঁহ ভঙা খেল। আমি বাৰু তেতিয়ালৈকে ৰখি নাথাকোঁ আৰু আমি সোনকালে অলপমান সময় ৰখি বিহুটো আৰম্ভ কৰোঁ। দেখিবলৈ পাইছে হ'ল ষ্টাৰ্ট হ'ল বেঙাৰ ভঙাই ষ্টাৰ্ট হ'ল। চাওকচোন চাওক এডাল বাঁহ লৈ কিমানবিলাকে যুঁজি আছে মানে সিহঁতকো লাগে এনেকুৱা ধৰণে যুঁজি আছে। মই ভালকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন চাওক যুঁজি আছে এডাল বাঁহক লৈ দুটা টিম মানে দুখন গাঁৱৰ দুটা টিম লগ লাগি এনেকৈ যুঁজি আছে এডাল বাঁহৰ কাৰণে। সেইডাল বাঁহ ভাঙিব এতিয়া। সেইডাল বাঁহ কোনে ভাঙিব পাৰে সেইটোৱে এতিয়া মেইন কথা। কোনে বা ভাঙিব পাৰে সেইটোৱে মেইন কথা। চাই থাকক এনেকৈ যুঁজি বহুত সময় লাগি যায় কেতিয়াবা আৰু সোনকালে ভাঙি যায়। এইবাৰ কিন্তু চাগে সোনকালে ভাঙিব লাগে। বাঁহডাল দেখিয়ে গম পাইছোঁ। বাপৰে সকলোৱে মোবাইল উলিয়াই আৰু কৰি আছে। লাগি যা পুৰা লাগি যা। ভাঙিলে কিন্তু কোনটো টিমে ভাঙিলে সেইটোৱে গম নাপালোঁ। কোনোবা এটা টিমে ভাঙিলে ভাঙা গৈছে। এইবাৰ ভাঙা বাঁহডাল লৈ এইবাৰ ইফালে হৈছে আৰু এই বাঁহডালৰ কাৰণে এতিয়া টানা আজোৰা লাগি যাব। কাৰণ এইডাল বাঁহ মানে ঘৰত ৰখা মানে বা পাৰ্চত ৰখা মানে অকণমান এটা টুকুৰা ৰখা মানে বহুত ভাল। মই আগতে কৈছোঁ এটা ধৰ্মীয় বিশ্বাস মতে বহুত ভাল। আৰু মানুহ চাওক কিমান মানুহৰ সমাগম হৈছে। সেই টিঙৰ ওপৰত নিশ্চয় দেখা পাইছে। টিঙৰ ওপৰতে কেইজনমান উঠি আছে ওপৰত। বাপৰে ভাল লাগেচোন। আমি যদি টিঙৰ ওপৰত উঠিব পাৰিলে ভাল লাগেচোন পালে। তো চাওক অলপ আগত এতিয়া যুঁজি আছে এডাল ভাঙা বাঁহৰ বাবে অকণমান আগত। কেমেৰাটো জুম কৰিব নোৱাৰে ইমান। তো এইটোৱে হৈছে হেঙাৰ ভঙা মানে এটা প্ৰথা ধৰ্মীয় বিশ্বাস মতে। নিশ্চয় দেখা পালে। তো এইটোৱে ভঙা। আহি গ'লোঁ ঘৰ আৰু কেনে লাগিলে আপুনি ক'বচোন। বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব। বৰ্তমান ৰাতি হৈ গ'ল আৰু মই লাইট লগাই লৈছোঁ তাৰ কাৰণে, কাৰণ আন্ধাৰ হৈছে। তো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো থেংক ইউ, বাই।